Good morning. Welcome back to my YouTube channel. আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছো। আজি মই কণী ডংকাৰী বনাম আৰু কণী ডংকাৰী মই কেনেকৈ বনাম আহকচোন এবাৰ চাব। এয়া চাওক ডংকাৰীখিনিৰ কাৰণে মিডিয়াম সাইজৰ 3টা আলু মই বাকলি গুচাই ধুই লৈছো আৰু লগত 3টা কণী লৈছো আৰু আলুখিনি এতিয়া মই ডাঙৰ ডাঙৰ টুকুৰা কৰি কাটি লম। আলুখিনি এনেদৰে কাটি ললো আৰু কণীয়ে আলুৱে যেহেতু মই একেলগে বইল কৰিম গতিকে কণীকেইটা খুব ভালকৈ ধুই লৈছো আৰু এতিয়া এইখিনি একেলগে বইল কৰি লম। কণী আৰু আলুখিনি বইল হোৱাৰ মানে তাত প্ৰয়োজন হোৱা বস্তুখিনি মই গুটাই লৈছো। ইয়াতে দুটা পিয়াজ এনেদৰে কাটি লৈছো আৰু দুটা কেঁচা জলকীয়া, এক পিচ আদা, 8 ফুটা নহৰু আৰু 8টা কাজু বাদাম আৰু এই গুটেইখিনি এতিয়া মই একেলগে মিক্সিত পিচি লম। মিক্সিৰ পাত্ৰ এটাত এই গুটেইখিনি মই ভৰাই লৈছো পিচিবলৈ আৰু আপোনালোকক তেতিয়া ক'বলৈ পাহৰিলৈ ইয়াতে দুটামান মই জালুক দি দিছো। এয়া চাওক কণী আৰু আলুখিনি বইল হৈ গ'ল। কণীকেইটা মই বাকলি গুচাই ললো। কাৰীখিনি হোৱাৰ সময়ত দিবলৈ মই এইখিনি ধনিয়া কাটি লৈছো আৰু পেষ্টখিনি এটা পাত্ৰত উলিয়াই লৈছো। এতিয়া মই কণীকেইটা অলপমান আকিয়াই লম, তেতিয়া তেল মছলা ভালকৈ সোমায়। কণীকেইটা এনেদৰে ভাজি ল'ব। চাওকচোন কণীকেইটাৰ ৰং দেখিবলৈ কিমান ধুনীয়া হৈছে, কিন্তু কণীকেইটা ভাজিতে হালধি ব্যৱহাৰ নকৰিব। হালধি ব্যৱহাৰ কৰিলে হালধিখিনি পুৰা যায়। আৰু এইখিনি ভাজা হোৱাৰ পাছত মই এনেদৰে বইল কৰি থোৱা আলুখিনিও ভাজি লম। ইয়াতে মই হালধি ব্যৱহাৰ নকৰাকৈ আলুখিনি ভাজি লম। আলুখিনি অলপমান ৰঙচুৱা হ'বলৈ দিব। এয়া চাওক আলুখিনি ভজা হৈ গৈছে, আলুৰ ৰংটো সলনি হৈ গৈছে, মন কৰিছেনে? এতিয়া মই এইখিনি নমাই লম। কণী আৰু আলু ভজা তেলখিনিতে মই আধা চামুচ পাঁচফোৰণ দি দিছো আৰু দুখিলা তেজপাত, আৰু এতিয়া মই পেষ্ট কৰি থোৱা এই গুটেইখিনি ইয়াতে দি দিম। এতিয়া এইখিনি অলপমান সময়ৰ কাৰণে ভাজি থাকিম। এইখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াতে 1 চামুচতকৈ অলপমান কম হালধি গুড়ি দিছো, আধা চামুচ জিৰা গুড়ি, আধা চামুচ ধনিয়া গুড়ি, 1 চামুচ জলকীয়া গুড়ি আৰু আধা চামুচ গৰম মছলা। এইখিনি দিয়াৰ পাছত মই লৰাই দিম এইখিনি ভালকৈ। এতিয়া কালাৰটো সলনি হ'বলৈ ধৰিব। এয়া দেখিছেনে কালাৰটো সলনি হৈ গৈছে। এতিয়া অলপ সময়ৰ কাৰণে ভাজি ল'ব। আৰু এতিয়া মই ভাজি থৈ দিয়া কণী আৰু আলুখিনি ইয়াতে দি দিম।
এয়া চাওক কাৰীখিনি দেখিবলৈ কেনেকুৱা হৈছে এতিয়া অলপমান সময় ভাজি লৈ ইয়াতে গৰম পানী অলপ দি দিম আৰু এতিয়া মই ইয়াতে অলপমান গৰম পানী দি দিম আৰু এবাৰ ভালকৈ লৰাই দিম এতিয়া এইখিনি 10-15 মিনিট সময়ৰ কাৰণে ঢাকোন দি উতলাই লম ঢাকোনখন উলুঙাই দিয়াৰ পাছত এয়া চাওক উতলি আছে আৰু সোৱাদ অনুসৰি ইয়াতে মই নিমখ অলপ দি দিছোঁ আৰু কাটি থৈ দিয়া ধনিয়াখিনি মই ইয়াতে দি দিছোঁ এতিয়া অলপমান লৰাই দিম কাৰীখিনি হৈ গৈছে এতিয়া মই বেলেগ এটা পাত্ৰত উঠাই লম এয়া চাওক কাৰীখিনি ৰেডি হৈ গ'ল দেখিবলৈ কিমান ধুনীয়া লাগিছে মন কৰিছেনে অকল দেখাতে নহয় খায়ো বহুত ভাল লাগে গতিকে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু এইটোৱে আছিল আজিৰ ৰেচিপিটো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু যদি ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু যিসকল মোৰ চেনেলটোত নতুন তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব